শ্রীমন্ত শংকৰ হৰিব পতৰ জানা যেন কল্পতৰু শান্ত বিনাই নাই 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 পৰম গুৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু শংকৰদেৱ আমাৰ গুৰু। শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিছে। শংকৰদেৱৰ পৰা আমি শ্ৰীকৃষ্ণৰ দ্বাৰাই গোপগণক দবাগ্নিৰ পৰা উদ্ধাৰ শ্ৰীকৃষ্ণই উদ্ধাৰ কৰিব। দুলৰি এ ৰাম নিগদতি সুখ শুনা কৃষ্ণৰ কথা কোনো পৰীক্ষিত ৰায় শ্ৰীৰাম নাম গোপৰ হৰিক মিলিল কাণ্ডৱ গাই। এতিয়া পৰীক্ষিতে হেৰি মোকে কৈছি পৰীক্ষিতক আৰু তুমি কৃষ্ণৰ কথা শুনা ক'ব আৰু কি হ'ল ক'ব। এদিনিল কৃষ্ণক কৰ কুলি মালি দেখি অৱগৰ্ব হৰি নিজা ঐৰাশ্ৰক কৰিলা প্ৰকট বন অগ্নি পান কৰি। এ ৰাম তহতকাৰ কৰে অনন্তৰে মৰা পলম্বক এৰি ফান্দিৰ বাটৰ মূলত হবে কৰিবে লাগিলা খেলি। মৰা পলম্বক এৰি ফান্দিৰ বতৰ গছৰ মূলত আৰু তেওঁলোকে খেলা খেলবা ধৰিলা গোপবিলাকক লগত লৈ। এ গোৱালক বাটি লয়া ৰাম কৃষ্ণ দুই ভীতি ভৈলা দুনাই ও জাক যিটো জনে এ তাহাতে চৰিয়া ফুৰিব কাণ্ডৱ গাই। আকৌ দুই পাৰ্টি হ'ল হৈ আৰু খেলা খেলিব আৰু যদি হাৰা জিকা হয় যোনে বোলে হাৰে সেই কান্ধত বগাব লাগিব লৈ এনেকুৱা খেলা আৰু। ঐ এই মতে কিৰা কৰ এক মনে আনন্দে যত গোৱাল ও আপুনি চৰণতে গৈলা বিদুৰক যত গাই গৰু পাল। এনেকৈ খেলা খেলে থাকোঁতে গৰু গাই গেল অন্তৰ হৈ গমেই নাপালা খেলাটো মেলি। এ তাৰ পাছে পাছে চৰণতে পুৰয় মেথন চাগ মুখী এ তৃণ লবে হবে পখিল গপৰ মঞ্জু বন আখৰি যাই গৰু গাই কি কৰলা মঞ্জু বন নামে একডোখৰ ঠাই পালা। সেই মঞ্জু বনৰ ভিতৰত সোমাল গৰুবিলাক। উচ্চ নিগৰিখ খৰ মঞ্জু বন পক্ষী ভৈলা ভয়ভীত ও কাণ্ডই বন জুইৰ তাপ পায়াতি হাম্বাৰাৱে বিপৰীত। যেতিয়া গেল সেইখিনি কি বুলি কয় কান্দবা ধৰিলা জুইৰ তাপ লাগছে। এ মহিক দেৱাই চাগ বেবাই পলাইবে পথ নাপায় পাছে গোপগণ ভৈলা মহাভয় নেদেখিয়া গৰু গাই। এতিয়া ভিতৰত সোমাল এতিয়া ওলবা নৰে এতিয়া গৰু গায়ো বিচাৰি পোৱা নাই। ও আতি অনুতাপে পখিয়া বনত বিচাৰি ফুৰন্ত চাই গুচিল জীৱন কৰিল চেতন গৰুক লাগ না পায়। গৰু গাই বিচাৰিলা কিন্তু নাই পোৱা। হাত ফট কৰি ফুৰি কত বেলি পাইলে পাছে পঞ্জাল ঘূৰি ঘূৰি
ই গয়া মঞ্জু বন পখিল হবে গুয়াল খোজকাঢ়ি কাঢ়ি যাই যাই সেই মঞ্জু বন খান পালা ও দেখৈ গৰু গাই পথক নাপায় অৰণ্যত ফুৰুই পাক চতুৰ ভীতি ধাৱে কান্দৈ হাম্বাৰাৱে ফৈলা ফেট গয়া তাক বাট বিচৰিব নাই অৰণ্যৰ মাজ গৰুবিলাকৰ হেমলাবাদ হৈছে ক্ষুদাই তিষ্টাই হাৰাশাস্তি হৈয়া নিৰ্গতিল গৰু লৈ অত্যন্ত উচিত বৃক্ষৰ উপৰে কৃষ্ণ কৃষ্ণ চৰিলন্ত গৈ তাৰমানে যাই যাই নাপালা আৰু কৃষ্ণই এডাল ওখ গছত উঠি আছে বৃক্ষৰ ওপৰত মনত বিকলে শকত বচ্চ হলে দৰখীয়া আপোনাক হাবলি ধাৱলি কাজলি পিয়লি বুলি দিলা দীৰ্ঘদাস কৃষ্ণৰ বচন বুজিয়া গৰুৰ মিলিল আনন্দ ভাৱ দূৰতে কৃষ্ণক চাহি একেবাৰে কৰিলে হাম্বাৰা কৃষ্ণই ওখ গছত উঠি কাজুলি গৰুবিলাকৰ নাম দিয়ে নহয় কিছুমানে মাতে হেমলাবা ধল্লা গৰু এই গাছত উঠি পৰশুই মাতি আছে মধুৰ মূৰ্তিক দেখি আতি হয় প্ৰেমত দ্ৰবিল চিত নয়নৰ নীৰ ধাৰায়ে বহৈ তনু ভৈলা পুলকিত যেতিয়া মধুৰ মাত শুনলা তেওঁলোকৰ আনন্দত চিতটো নধৰা হ'ল আৰু নয়নৰ নীৰ ধাৰাই বৈভা ধৰিলা তাৰমানে কান্দন মানুহৰ দুটা আনন্দ কৰিলেও মানুহৰ চকুৰ পানী গিৰিগিৰি ওলাই আৰু এটা হ'ল ফকত কান্দা আপনি কান্দন কালো নৰয় হাজাৰ ক'লেও তো যদি কান্দবা দিয়ে কান্দবা নৰে কিন্তু দুখ লাগিলে কান্দব আৰু আনন্দ লাগিলে চকুৰ পানী ওলাব আৰু আচল ভক্তি কৰিলে চকুৰ পানী ওলাব যদি প্ৰভুক তই সেৱা কৰি থাকাতে তোৰ যদি চকুৰ পানী ওলায় তেতিয়াহ'লে আচল ভক্তি আৰু প্ৰভুই প্ৰকট হৃদয় এইগিলা নিয়ম আৰু কঠিন নিয়ম মই কিন্তু কোৱা নাই দে আইহাত শাস্ত্ৰই কোৱা কথা কৈছো বাহিৰা কথা কোৱা নাই সুদা তিষ্টা পীড়া এৰাইলা সকলে সিঁচিল যেন অমৃত এক দৃষ্টি কৰি কৃষ্ণৰ মুখ চাই শৈলন্ত আতি তৃপ্ত ফুপিয়া গুচি গ'ল কৃষ্ণৰ মাত শুনি একেবাৰে আনন্দ লাগিছে মনটো আনন্দ লাগিছে যত গপ গৰু একে জুঠে চাই চাৱৈ হবে উধ মুই পাছে সেই বেলা সবাক বেৰিয়া লাগিলা বনত জুই তাৰপিছত চবে এনেকে চাই পেলাই আকৌ এই সময়তে কি হ'ল বনত জুই লাগিল সেই বনখনত ইটাও আঁকা হেৰিত জুই লাগে আঁকা কি বুলি কয় ৰাজস্থানত মাজে বতলে জুই লাগে বিৰাট খৰচ জুই লাগে প্ৰচণ্ড বায়ুৰ সংযোগে জ্বলিয়া লংঘিল গয়া আকাশ যত গপ গৰু ফৈলা মহাভয় পনীৰ পায়া হাপা কথাটো একেবাৰে আকাশক জুই দপ 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 দপকে ধোঁৱাই জুয়ে বাহিৰত এতিয়া দেখিছে না যত গপ গৰু মহাভয় পালা গপ মানে গোৱাত গিৰিগিৰি ৰল উঠে চৌপাশে বন হব দহি আহে পলাইবাৰ পথ নাপাই গপ গৰু কাম্পে তৰ তৰি ত্ৰাস এতিয়া পলাবাৰো ঠাই নাই হয়তো কপাই ধৰিছে আমি আজি মৰিম আৰু তেনেহ'লে চবৰে বোলে এটাই ভয় আছে মৰণৰ ভয় প্ৰত্যেক মানুহৰে মানুহ বুলি নহয় আৰু জীৱ বুলি প্ৰত্যেক জীৱৰে পিপৰাটোৰো মোক মাৰে নেকি সাপটোৰো মোক মাৰে নেকি বাঘ ভালুক যত যিমান জীৱ আছে জীৱ মাত্ৰই ভয় আমাক মাৰে নেকি আমাৰ মানুহৰো সেইটো আমাক মাৰে প্ৰত্যেকৰে ভয় ত্ৰাহীয়ে হৰি বোলে চাৰৈ ডাক
ভয়াতুৰ গোপ গণে জন মৃত্যু ভয়ে ভকতসকলে কৃষ্ণত কোশয় শৰণে। যেতিয়া তেওঁৰ ভয় লাগিল, গোপবিলাকে একেবাৰে ত্ৰাহি হৰি হৰি বুলি আটা বাৰবা ধৰলা। প্ৰভুতে এইরকম শৰণ ল'লা, প্ৰভু তুমি নাবাচালি আমি আৰু নাবাচো, উপায় নাই সেনা বুলি শৰণ লৈছে প্ৰভুত। এ বিদুৰকে পৰা কৃষ্ণক নিৰেখৈ পৰৈ গৰু সাম্বৰাৱ নাহি আন গতি জানিয়া সম্প্ৰতি গোৱালে কৰে আৰাব। প্ৰভুত বিদে আৰু হৰিত বাদে আমাৰ বাচাবা কোনো নাই। গোটেই সেনা বুলি গৰুবিলাকো হেমলা বাচি খুৱাইছে, ইমান জুইঠিকো ভয় নকৰিব। হে কৃষ্ণ পৰম বিক্ৰম হেৰা মৰি যাও প্ৰাণে বন্দিত পৰি মৰি যাও আমি স্বামী কৰা পৰিত্ৰাণ। হে প্ৰভু কৃষ্ণ, বন্দিত আমি পুৰি মৰি যাওঁ, গতিকে তুমি আমি প্ৰভু বোলে আমাৰ সকলোৰে স্বামী, পিতা মাতা তেওঁ আমাৰ পিতা মাতা আৰু স্বামী তেওঁ বাদে আমাৰ নহয় কোনো। এ তুমি আমাৰ পৰম সুহৃদ গতি নাহি আৰ আন হৰি উদ্ধাৰ বান্ধৱ মাধৱ বনজুইৰ যায় প্ৰাণ। হে প্ৰভু তুমি আমাক উদ্ধাৰ কৰা, প্ৰভু বান্ধৱ মাধৱ, নহ'লে আমি এই বনৰ জুইত আমি মৰি যাম পুৰিব। এ আমি নিজ ভিতৰ জানিবা নাথ চিন্তিও আৰ উপায় বলো সংগে সংগে বলো হাংগে হাংগে পৰম বিপাংগে গতি তুমি বিনে। আমি এনেকুৱা বাক্য বলছো, তোমাৰ বাদে আমাৰ আৰু বিপদত ত্ৰাণ কৰা গতি নাই। এ শুনিয়া মাধৱ গোপৰ বান্ধৱ পৰম কৰোণা বাক নাই নাই ভয় বুলি হাত তোলে দিলা প্ৰভু দীৰ্ঘৰাও। তাৰপিছত যেতিয়া তেওঁলোকৰ মিনতি কাকতি শুনলা, একেবাৰে হাত বাও দিলা, নাই ভয় নাই বুলি হাত বাও দিছি কাছৰ পৰা। এ তুমি হব মোৰ পৰম ভকত থাকিও নিৰ্ভয় হৈ আমি বিদ্যা মানে কি কৰিবে এ পাৰে তোমাক বন। যে তোমালোক মোৰ পৰম ভকত যি একো চিন্তা কৰবা নালাগে, আমি তোমাক কি কৰবা পাৰোঁ চাওঁ আৰু বনজুই কি কৰে সেনে বুলি কৈ আছে কৃষ্ণ। এ ৰহিয়খনে চকু জপাই হবে আনিব এক্ষণে ৰাখি কৃষ্ণৰ বচন শুনি গোপ গুৰু হবেও মুঞ্জিলা আখি। তোমালোকে এটা কাম কৰা, তুমি আমাৰ বান্ধৱ, তুমি আমাৰ ভকতেহে আৰু প্ৰভুক গেৰাব, সকলোৱে নেগ্ৰই নহয়, তেওঁৰ ভকতে তেওঁলোক। গতিকে অলপ সময় চুপ শুনি কলা। এ দেখি কৃষ্ণে পাইছে পৰম লীলায়ে পিলা বনাগ্নিক মুখে গৰু গোৱালক একতিলে হবে নিষ্ঠাৰিলা মহাসুখ। তাৰপিছত কৈছে তোমালোকে চকু মুজা। তাৰপিছত চকু মুজিছে এখন সময়, বেছি সময় নহয়, এখন সময় চকু মুজাৰ লগে লগে তেওঁ বনৰ জুই পিলা আৰু মুখেদি তেওঁলোকে প্ৰাণ পালা আৰু। হে যত গোপ গৰু ফান্দিৰক লাগিয়ে পুনৰূপী নাৰায়ণে নিজ জগ বলে ভকত বৎসলে আনিলন্ত তাবক্ষণে। এই কথাটো কাক কৈছি? আমাক কৈছি। আমি যদি ভগৱানক ভাবি থাকোঁ আমাক কোনো একো কৰবা নোৱাৰে, সেইকাৰণে এক মনে ভাববা লাগিব। এতিয়া তেওঁলোক ভকত কাৰণে বাচালা, আমিও যদি তেওঁৰ ভকত হওঁ আমাকো বাচাব, সিমান বিপদ আহিব। এ চকু মেলি পাছে চাৱাই নাহি জুই আছে ফান্দিৰ তোলে কৃষ্ণৰ আচাৰ্য মহিমা দেখিয়া বিস্ময় ভৈলা সকলে। তেওঁ মায়া কিজানি আৰু তাৰপিছত এতিয়া চাই যি চকু এখনে মুজবা দিছিল,
চকু মেলি চাই দি ইয়াতে বনো নাই জুইও নাই য'ত ভান্দিৰিৰ তলত খেলা খেলি আছিল সেই ঠাই দখলতে আছে দেখিছা প্ৰভুৰ কি মহিমা এ জানিলো নিশ্চয় নন্দৰ তনয় নহন্ত এন্তে মানুহ যিটো জগতৰ গতি নাৰায়ণ পৰম এন্তে পুৰুষ গতিকে সেই নন্দৰ পিতাক নন্দৰ তনয় তনয় মানে হ'ল পুত্ৰ গতিকে এও মানুহ নহয় এও পৰম পুৰুষ এ চতুৰ্ভেটি বেৰি পৰি প্ৰণামিলা মিলিল ঈশ্বৰ জান দিন অৱসান দেখি কৃষ্ণে পাছে চলি গইলা নিজ স্থান দেখছে না তো মিলিল ঈশ্বৰ জ্ঞান মিলিল আৰু তাই চাহ ঠিকেই এতিয়া তেওঁলোকে ভাবছি সঁচাই এও মানুহ নহয় নন্দৰ তনয় নহয় এও পৰম ব্ৰহ্ম পৰমাত্মা এনে বুলি চিন্তা কৰিছিল এ কৰি আগগৰু ৰামে হমে জান্ত মোহন বাংশী বজাই বেৰি গোপগণে গুণ গায়া চলে ৰাম মাধৱক চাই তাৰপিছত গৰু গাই লৈ আৰু তেওঁক আগ কৰি সৰকলগৈ আহিলা এ কৃষ্ণৰ বিয়োগে যিটো গোপিকাৰ খনে যুগহত যায় কৃষ্ণ দৰ্শনে পৰম আনন্দ মিলিল মনে কৃষ্ণৰ বিয়োগ কথা ক'ব আৰু এ মধুৰ মূৰ্তিক দেখি তনু মন সবাৰে ফৈলা শীতল নয়ন ভ্ৰমৰে কিয় যেন আতি কৃষ্ণৰ মুখ কমল তেওঁৰ ভ্ৰমৰাই যেনকৈ ফুলত পৰি খাই থাকে ঠিক সেনেকৈ ভকতবিলাকক প্ৰভুক বহুত ভাল পায় এ নিৰেক্ষীয়া কৃষ্ণে কটাক্ষে চেনেহত শিকিল যেন অমৃত প্ৰেমে পুলকিত লতক পদ জৰাইলা আনন্দে নধৰৈছি কৃষ্ণ কৃষ্ণ